নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জৰ্ণাই আপোনালোকক অসমীয়া বোৱাৰী পাকঘৰলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কোমোৰাৰ পাত, ৰঙালাওৰ পাতৰ বৰ। আহকচোন মই আজি কেনেকৈ বনাইছোঁ চাই লওঁ। মই ইয়াৰ বাবে লৈছোঁ ৰঙালাও আৰু কোমোৰাৰ কেইটামান কোমল কোমল পাত লৈছোঁ ডাঙৰ সাইজৰ। আদা নহৰু থেতেলিয়াই লৈছোঁ। মিহিকৈ দুটা পিঁয়াজ কাটি লৈছোঁ। নিমখ লৈছোঁ, জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান চেনি লৈছোঁ আৰু অকণমান জলকীয়া গুড়ি লৈছোঁ। আৰু বৰ বনাবৰ বাবে মই লৈছোঁ বেচন গুলি লৈছোঁ অলপ ডাঠকৈ। এতিয়া মই এটা কেৰাহী বহাই দিছোঁ। বৰৰ বাবে মাজত দিবলৈ মই যিখিনি পুৰ বনাম সেইখিনিৰ কাৰণে মই এইখিনি ভাজি ল'ম। তেলখিনি মই গৰম হ'বৰ কাৰণে দিছোঁ। এতিয়া মই ইয়াতে দিম থেতেলিয়াই লোৱা আদা নহৰুখিনি। আদা কমাই দিব, অকণমান দিব আদা, নহ'লে তিতা হ'ব পাৰে। পিঁয়াজ মিহিকৈ কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। এইখিনি ভাজি ল'ম মই ধুনীয়াকৈ। লৰাই দিছোঁ। গেছৰ ফ্লেমটো কমাই ল'ব, কাৰণ কম জুইতহে পিঁয়াজখিনি লেৰেলি যাব। নিমখ দিছোঁ সোৱাদ অনুযায়ী। আপোনালোকে যিমান পৰিমাণৰ লয় বস্তুখিনি সেই হিচাপত দিব নিমখ। তাৰপিছতে মই দিছোঁ অকণমান চেনি, অকণমান ধনিয়াৰ গুড়ি দিছোঁ, জিৰাৰ গুড়ি দিছোঁ, জলকীয়া গুড়ি দিছোঁ। এইটোত অলপ জ্বলাটো হ'লে ভাল লাগে খাই, কিন্তু আমাৰ ঘৰত জ্বলা কমকৈ খোৱাৰ বাবে কমাই দিছোঁ। এয়া ৰঙচুৱাকৈ ভাজি ল'লোঁ। এতিয়া মই বেলেগ এটা কেৰাহীত বৰটো বনাবৰ বাবে ৰিফাইন তেল ঢালি দিছোঁ। এয়া মই কোমোৰাৰ পাতত পিঁয়াজখিনি দিছোঁ পুৰৰ বাবে ভিতৰত। চাওকচোন মই কেনেকৈ ল'ম এতিয়া। কোমোৰাৰ মাজত দি দিলোঁ, পাতৰ মাজত এইটো ছাইড মেৰিয়াই দিলোঁ, আনটো ছাইডো মেৰিয়াই দিলোঁ, যাতে ভিতৰৰ পুৰখিনি বাহিৰলৈ ওলাই আহিব নোৱাৰে তাৰ কাৰণে এইটো ছাইডো মেৰিয়াই দিলোঁ। এতিয়া বেচনটো মই ডাঠকৈ গুলি লৈছোঁ। ইয়াতে অকণমান মই চ'দাও দিছোঁ, বেকিং চ'দা। যিটো ছাইড মেৰিয়াই লৈছোঁ সেইটো ছাইড তললৈ কৰি ল'ব। কেৰাহীত দিওঁতেও তেনেকৈয়ে দিব লাগিব। এতিয়া দি দিলোঁ তেলত। গেছটো কমাই ল'ব। যিটো ছাইড মেৰিয়াই দিয়া হয় সেইটো ছাইড অকণমান হেঁচা মাৰি ধৰিব লাগিব ফাৰ্ষ্টত, যাতে ওলাই নাহে পুৰটো। উলটিয়াই দিলোঁ। কম জুইত ভাজিলে বস্তুটো মচমচীয়া হ'ব, খাবলৈ ভাল হ'ব। এয়া ৰঙচুৱা হৈছে, এইটো মই উঠাই ল'ম, হৈয়ে গৈছে। নেক্সটটো মই ৰঙালাওৰ পাতত লৈছোঁ। আগৰটো কোমোৰাৰ পাতত বনালোঁ মই, এইটো ৰঙালাওৰ পাতটো ঠিক একেদৰেই মই মেৰিয়াই লৈছোঁ। সেইটো তেনেকেই ঠিক মই তেলত দি দিম। এতিয়া হেতাডাল দি বেছি দিম অকণমান। বস্তুটো বহুত টেষ্টি হয় খাবলৈ। মোৰ ছোৱালী দুজনীও বহুতেই ভাল পায় খাই। মই আশা কৰোঁ আপোনালোকেও বহুত ভাল পাব। এনেকৈ বনাই খাই চাবচোন, তাৰপিছত মোক জনাব। উলটিয়াই দিছোঁ আকৌ। আপোনালোকক যিমানকেইটা লাগে সেনেকৈ বনাই ল'ব পাৰিব। সেই অনুযায়ী পিঁয়াজখিনি লৈ ল'ব পুৰৰ বাবে। মই এনেকৈ আৰু এটা মই এনেকৈ বনাই ল'লোঁ। মই কেইবাটাও একেধৰণেই বনাই ল'লোঁ। এয়া মোৰ হৈ গ'ল, ৰেডি হৈ গৈছে মোৰ বৰ। আপোনালোকেও এনেকৈ বনাই চাব। যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই।